গুড মৰ্ণিং এভৰিৱান। মই মাধুৰী টাৱাং অৰুণাচলৰ পৰা কৈছোঁ। আজি 15 মে' দেওবাৰ। আজি এতিয়া পাইছে 4:15। আমি যাম আজি ঘৰলৈ। সেইটো কাৰণে ফুলত ৰাতিপুৱাই পানী দি লৈছোঁ। পাই গ'লহি, আমি ওলাই আহিছোঁ। আমি ঘৰৰ পৰা ওলাই আহিছিলোঁ 6টা বজাত আৰু আধা ঘণ্টা পাছতে আমি জং পালোঁহি। ৰাতিপুৱাই এয়া বেলি ওলাইছে আৰু ধুনীয়াকৈ। এয়া যিটোটা দোকান হোটেলতে আমি কিবা এটা খাই ল'ম ৰাতিপুৱাই। এতিয়া ঘৰততো একো খাই অহা নাই। এয়া চাওকচোন, ইমান ধুনীয়া ফুলবোৰ। মিনি ৰোজ কালাৰকেইটা বহুত ধুনীয়া হয়। ইয়াত ব্লু কালাৰো আছে, কিন্তু ফুলা নাই আমি আহোঁতে। এইজোপা কেকটাছ, এই কুকুৰকেইটা বহুত ডাঙৰ। ৰাতিপুৱা কোনো নাই, উঠাই নাই কোনো। ইমান ঠাণ্ডাখনত বাৰু কোন উঠিব। ইমান ধুনীয়া ৰ'জটো চাওকচোন। ৰেডমিটটো আৰু বেছি হয় না। এয়া ৰাস্তাডোখৰ এইডোখৰে বেয়া, অলপ জং বুলি কয় এইডোখৰ। তাৰপাছৰ পৰাতো ভালেই হয় এইবোৰ ৰাস্তা। পাহাৰীয়া জেগাবোৰ সঁচাকৈ বহুত ধুনীয়া দেখিবলৈ। চকুৰে দেখাটো আৰু মোবাইলত বা ফটো তেনেকৈ দেখাটো বহুত পাৰ্থক্য আছে ইয়াত। চকুৰে যিটো ধুনীয়া পৰিৱেশ দেখি, চকুৰে চাই যিটো ভাল লাগে, কিন্তু মোবাইল আৰু ভিডিঅ'ত সেইটো ভাল অনুভৱটো কৰিব নোৱাৰি আচলতে। এতিয়া আমি পালোঁহি জচংগড়। ইয়াতো ফুৰিবলৈ আহিলে মানুহেতো ইয়াত চাই যাব পাৰে। ধুনীয়া জেগা এইডোখৰ, ধুনীয়াকৈ সজাই থোৱা আছে। মই কিন্তু এইটো চাইডে পৰিলোঁ কাৰণে মই এইটো চাইডে ভিডিঅ' কৰিব নোৱাৰিলোঁ। এয়া আমি চেলাপাছ পাইছোঁহি আৰু। এয়া অলপ লেকটোৰ ওচৰতে ৰ'লোঁ আমি। ভিউটো চাওক। আৰু গৈ আছোঁ এতিয়া। চাওকচোন, ডাৱৰবোৰ আমাৰ সমানতে থকা নিচিনাকৈ আছে। ইমান ওখ জেগা এডোখৰ। আমি এতিয়াও চেলা টপতে আছোঁ, গৈ আছোঁ। কিমান কুঁৱলী দেখিছেনে? কুঁৱলী নহয় আচলতে, এইবোৰ ডাৱৰে হয়। আমি পদ্মাত অলপ টাইম ৰৈছিলোঁ, কাৰণ আমি যাওঁতে খাই যাবলৈ কিবাকিবি সৰু সুৰা বস্তু লৈ লৈছিলোঁ। চবেই আহি ৰয়হি অলপ। আমি এতিয়া পালোঁহি জচংগড়। তাতে আৰু অলপ দূৰ যোৱাৰ পাছতে আমি পামগৈ নাগ মন্দিৰ। নাগ মন্দিৰত আমি ভাত খাম। এয়া ভাত খাই ল'লোঁ আমি। আমাৰ ভালুকপুং পাবলৈ বেছি টাইম নাছিলেই, তেনেকুৱাতে আকৌ লেণ্ডশ্লাইড হৈ গ'ল। তাতে ইমানেই জাম হৈ গ'ল, তাৰমানে আমি বহুত দেৰি ফচি গ'লোঁ। 2.5 ঘণ্টা তাতে ফচিছোঁ।
তাৰ পৰা এতিয়া যাম আৰু যেনে তেনে কৰি চাবচোন আমি কেনেকৈ গ'লোঁ। বেট চেট হেৰি হৈ গ'লগৈ দেই। আহাতো এইফালে নাহিম দেই আৰু বেয়া হ'ব। গাড়ীখন ধামকৈ মাৰিছে পাই আহিলে আৰু আহি আছে হেৰিবিলাক পাথৰ। আমি আঢ়ৈ ঘণ্টা যদি নফচিলোহেঁতেন তেতিয়াতো আমি তেজপুৰ 4টা বজাতে পালোগৈহেঁতেন, কিন্তু সেইটো কাৰণে অলপ দেৰি হৈ গ'ল পোৱাটো। আমি এতিয়া ভালুকপুং গেট পাই গ'লোহি। ইয়াতে অলপ টাইম ৰ'ম, তাৰ পৰা আমি ৰুম বিচাৰিম, হোটেল ৰুম। আমি এতিয়া ফ্ৰেছ হৈ ওলাই আহিছোঁ, ৰুম ল'লোঁ, হোটেল ৰুম। এতিয়া অলপ ওলাই যাওঁ।